কবিতাৰ শিৰোনাম অ ৰোৱনী। কবি বিষ্ণুপ্ৰসাদ ৰাভা। অ ৰোৱনী, মই দিয়া ভুই আলফুলে ৰুই, চোকা ৰ'দত দহি পুৰি, বৰষুণত তিতি বুৰি, চৰণ বোলাই বল আগুৱাই নামানি বিঘিনি। এই অসমীৰ এই ধৰণীৰ মাটিৰে শিপিনী। নতুন যুগৰ নতুন ভাৱৰ ন কঠীয়া লৈ, ন পথাৰৰ চহা কোমল মাটিত গুজি থৈ, তেজাল পতাকা উৰুৱাই আগবাঢ়ি ব'ল ব'ল, দিন সজোৱা ক্ষীণ ছোৱালী ন গাভৰুৰ দল, শকত জহা ভোকত দহা পাতল শুকানী। এই অসমীৰ এই ধৰণীৰ মাটিৰে শিপিনী। নকৰিবি ডৰ ভয় তেজপিয়া সতৰুলৈ, সমুখত তয়াময়া ৰণ। ৰণৰ শিঙাই তোলে ৰোল, সাজি ওলাবৰ হ'ল, কৰি জীৱন মৰণ পণ। দোপত দোপে খোপত খোপে দেহ চলাবৰ হ'ল, ৰণ ৰঙিনীৰ ভেষে কাচি শেষ ৰণলৈ ব'ল। জাত শতৰুৰ বুকুত মৰণ হেলৰ আঘাত হানি, এই অসমীৰ এই ধৰণীৰ মাটিৰে শিপিনী। ধন্যবাদ।